এনেকৈ আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে। বলক আপোনালোকেও যাব একলগত। চুনি কৈছি ডিছপ্লেত বনোৱা জেগাত আমি যাই আছোঁ। একলগত যাম, যাই কিনে তাতে আমি কেনেকৈ বনাই ডিছপ্লেটটো। নতুন আজিকালি অত্যাধুনিক মেচিন ওলছি, ঘৰতে আনছি বাবন দাই। যাই কিনে আমি চাই আছোঁ, বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কুত্তা হুমে समझ रहे हो समझ रहे हो ना। ল'ৰাটো ভালেই, বহুত ভাল ল'ৰা। ফাইদাৰ কি ক'বা? কি কম, এইটো মেংগ খাব লাগিছিল। এইটো মেংগ, কেঁচা আম দাবত পায়। পানী বটলটো খেলব নহয়। কি কবি দুখৰ কথা। তো আমি আহি বাবন দাহঁতৰ ঘৰ পাই গৈছোঁ। ইয়াতে আপোনালোকক দেখাই আছোঁ কেনেকৈ ডিছটো বনাই। নতুনকৈ আৰম্ভ কৰিছে বাবন দাই বাৰু। এইটো ডিছটো কেনেকৈ বনাই আপোনালোকক দেখাম বলক। বন্ধা এই ডিছটো প্ৰথমতে মানে এনেকুৱা থাকে, এনেকুৱা আপোনাৰ কাগজ আহি যায়। তাৰপিছত যেতিয়া আপোনাৰ মেচিনত দিয়া হয়, তাৰপিছত এনেকুৱা টাইপৰ হৈ যায়। এইটো হৈছে আপোনাৰ এই মেচিনৰ যিটো এইটো এনেকুৱা মেচিনৰ প্লেট থাকে। এই প্লেটত এনেকৈ শ্বেপ দিয়া হয়। আৰু এইটোৱে হৈছে সেই মেচিনটো। এইবিলাক হৈছে প্লেট ইয়াতে বনাই, এইটো মেচিনটো। আৰু বাবন দাক আমি সুধিম আহকচোন এই মেচিনটোৰ কথা। বাবন দাই ক'ব, আমি জানি ল'ম আহক। কিবা অলপ মেচিনটো এইটো তাৰমানে আমাৰ ডাবল ডাই হাইড্ৰলিক মেচিন হয়। এই দুটা ডাই আছে, আমি ডাইবিলাক চেঞ্জ কৰি ল'ব পাৰোঁ। এতিয়া বৰ্তমান মই এইটো 8 নম্বৰ প্লেট আৰু 14 নম্বৰ ডিচেম্বৰ কৰি আছোঁ। এইটো এনেকুৱা আমাৰ বেলেগ একো নাই। আমাৰ এইটো 3টা ছিষ্টেম আছে এইটো মেচিনত। এটা আছে আমাৰ এইটো বাইপাছ, এটা অটো আৰু এটা এইটো মেনুৱেল। আমি 3টা ছিষ্টেমত কৰিব পাৰোঁ। মেনুৱেলটো হৈছে এনেকুৱা, আমি এইটো বস্তু ল'লোঁ। এইটো ৰ মেটেৰিয়েলটো আমি গুৱাহাটীৰ পৰা কিনি আনো, এনেকৈ আহে। আমি ইয়াত হিচাপ কৰি লওঁ, লৈ এনেকৈ আমি দিলোঁ। দেন মেনুৱেল কৰিব লগা হ'লে আমাৰ এনেকুৱা চিষ্টেম আছে। এইটো মেনুৱেল চিষ্টেম। আমি আপোনাৰ চুইচ দাবাই উঠা নমা কৰিব লাগিব। টাইম আমি চাই লওঁ, এই টাইমটোৰ ভিতৰত এনেকৈ এইটো আমাৰ মেনুৱেল আহি গ'ল। এইটো হৈ গ'ল গৰম হৈ থাকে অকণমান এইটো, তথাপিও ভাল হৈছে ডিছবিলাক। আৰু আপোনালোককো মই ডিছক্ৰিপশ্যনত মই আপোনালোকৰ নাম্বাৰটো মই দি দিম। দাদাৰ লগত কণ্টেক্ট কৰিব যদি আপোনালোকে ডিছ ইয়াৰ পৰা ল'ব খোজে। তেনেকুৱাকৈ মই নাম্বাৰটো আপোনালোকক দি দিম। আৰু এইটো দেখাব আগত, এইটো হৈছে আমাৰ এইটো বাইপাছ বুলি কয়। এইটো আমাৰ ভৰিত আছে। আমি যদি ইয়াতে দিওঁ, কণ্ট্ৰলটো ইয়াৰ কণ্ট্ৰলটো ভৰিৰ পৰা হৈ থাকে নেকি? ভৰিৰ পৰা ইয়াতে মেনুৱেল এইটো বাইপাছত হ'লে আমি ভৰিত একবাৰ দাবালে হ'ল। নিজে নিজে আহিল, আমাৰ টাইম ছেটিং কৰাই থাকে। সেই টাইমত তোমালোকে উঠি যাব। এই টাইমত আহিল সৰু প্লেটটো আৰু আমাৰ এটা অট'মেটিক থাকে। এইটো অট'মেটিকত দিলে আমি মানে কি একবাৰ আমি প্ৰেছ কৰিলে হ'ল, নিজে নিজে বন্ধ কৰাই আছে বাৰু। আমাৰ বাইপাছতে কৰি আছোঁ। এনেকুৱা আৰু চিষ্টেমটো তোমাৰ দিলোঁ। টাইমাৰ আছে তাতে। এই মেচিনটো কিনোতে খৰচ কিমান মান গৈছে আপোনাৰ? খৰচ এনে ইয়াৰ মেচিনত দুটা চিষ্টেম আছে। কিন্তু মোৰ এইটো হৈছে ডাবল চিলিণ্ডাৰ, ডাবল নাই হাইড্ৰলিক মেচিন। এইটো মানে অলপ কমতো পায়। কিন্তু মই এইটো লোৱাৰ আগতে কিছুমান মানে অলপ কষ্ট কৰি কিনে লৈছিলোঁ। মানে যেনেকুৱা আপোনালোকে এইটো টেংকি দেখিছে, এইটো হাইড্ৰলিক টেংকি। এইটো বাকীবিলাকত থাকে 40 লিটাৰ। এইটো মই 60 লিটাৰৰ লৈছোঁ। মানে 60 লিটাৰ হাইড্ৰলিকত লাগে আমাক। সেইটো কাৰণে মোৰ এতিয়ালৈ মানে এইখিনিত 1,40,000 মান গ'ল অকল মেচিনটোত। বাকী মেটেৰিয়েলছটো বেলেগ আৰু এইটো মই যিমান মানত সিমান যাব। কিন্তু এইটো কমতো পায়। এইটো কাগজটো আপুনি ক'ৰ পৰা লয়? এইটো প্লেন গুৱাহাটীত আছে আৰু বখৰাত পায়, ফাটাহিলাম্বাইত পায়। তাৰ পৰা এইটো হাজাৰ চিষ্টেম এনেকুৱা থাকে। মানে এইটো হাজাৰ এইবিলাক আছে। এইবিলাক কিলো চিষ্টেমত আহে এইটো। ইয়াতে আৰু বেলেগ ডিজাইন আছে।
এইবিলাক ডিজাইন আনিছে দাদাই। দেখাই গ'লে এইটো চাল পাতা এইবিলাক বনোৱা আছে এইবিলাক পেঞ্চিল এইবিলাক পেঞ্চিল বনোৱা আছে এইবিলাক বনোৱা হৈছে এইটো এটা ডিজাইন নতুন নতুন ডিজাইন আৰু এইবিলাক। এইটো জানে আমাৰ সকলোৱে জানে এইটো কলকাতা এইটো জেনেৰেল চলে এইবিলাক এনেকুৱা আৰু তো বাবন দা এই যিটো আইডিয়া এই আইডিয়াটো তুমি ক'ত পাইছ? আইডিয়াটো মানে আগতেতো কিবা কাৰণে কৰিলোঁ সৰু সুৰাকে এনেকুৱা চাকচেছ হ'ব পৰা নাই। হয় মাজতে এনেকৈ ইউটিউবত চাই এইটো পালোঁ এনেকৈ আমাৰ লখিমপুৰৰ দাদা এজনে এনেকৈ কৰা দেখা পালোঁ চাই চালোঁ চাই তেখেতক যোগাযোগ কৰি এনেকৈ আনিলোঁ আৰু এতিয়া বৰ্তমান কৰিছোঁ চাওঁ কি হয় এতিয়া ভাল হ'ব বুলি আশা ৰাখিছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভাল হয়। আপোনালোকক যদি বিয়াৰ কাৰণত বা কিবা ঘৰত প্ৰগ্ৰেমৰ কাৰণত ডিছ প্লেট লাগে তেনেহ'লে ডিছক্ৰিপশ্যনত নম্বৰটো দিয়াই ৰাখিব। আপোনালোকে তাৰ পৰা নম্বৰটো লৈ বাবন দাক অৰ্ডাৰ দিব পাৰিব।